নমস্কাৰ ফুড অফ ইণ্ডিয়া চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই সত্যজিতে আজি লৈ আহিছোঁ আপোনালোকলৈ এক নতুন ৰেচিপি। অৱশ্যে ময়ো এই প্ৰথম ব্যৱহাৰ কৰিছোঁ ৰেচিপিটো, কিন্তু খুবেই টেষ্টি হৈছিল। তো বলকচোন আজিৰ ৰেচিপিটোৰ নাম হৈছে হাঁহ মাংসৰ লগত দাংবডিৰ ভাজি। তো বলকচোন ইয়াৰ বাবে মই টুকুৰা টুকুৰিকৈ পিঁয়াজ কাটি ল'লোঁ আৰু তেলতে সৰিয়হৰ তেল দিছোঁ, তাতে পিঁয়াজখিনি দি দিলোঁ। এটা কথা মন ৰাখিব, যেতিয়া তেলৰ পৰা ধোঁৱাখিনি বাহিৰ ওলাই আহে তেতিয়াহে আমি পিঁয়াজখিনি দিব লাগে, তেতিয়া হাঁহৰ সোৱাদটো অলপ বেলেগ টাইপৰ হয়। তো ইয়াৰ পাছতে মই অলপমান লৰাই দিলোঁ। তাৰ পাছতে মই ইয়াতে দিলোঁ দুটামান কেঁচা জলকীয়া কাটি দিছোঁ আৰু এটা গোটা কৰি দিছোঁ। বেছি জ্বলা দিয়া নাই, কাৰণ ভাগিনটো আহিছে, ভাগিনটোৱে খাব নোৱাৰিব। আপোনালোকৰ সোৱাদ অনুসৰি জ্বলাটো দিব পাৰে। মই কম জ্বলা খাওঁ বাবেই কম জ্বলা দিছোঁ। তাৰ পাছতে মই দিছোঁ থেতালি লোৱা অলপমান আদা আৰু অলপমান নহৰু। মই ইয়াত বৰ বেছি এটা মছলা ব্যৱহাৰ নকৰিম, অলপমান গৰম মছলা ব্যৱহাৰ কৰিম। অলপমান মই ইয়াত চটেট কৰি লৈছোঁ। এতিয়া মই ইয়াতে যিখিনি মোৰ হাঁহৰ মাংস আছিলে খোৱা বুলি কৈছিলোঁ, সেইখিনি দি দিছোঁ। আৰু এইখিনি অলপ এতিয়া ইয়াত অলপমান হালধি নিমখ দি দিব লাগিব। তেতিয়া কি হয়, মাংসখিনি অলপ সিজিবলৈ সহজ হয়। কালাৰৰ বাবে মই ইয়াত একো ব্যৱহাৰ কৰা নাই। আচলতে মই দাংবডিৰ লগত যিহেতু বনাম, তো কালাৰৰ প্ৰয়োজন মোৰ মতে নাহিব, তথাপিও কালাৰ এটা আহিবগৈ সেউজীয়া ধৰণৰ। যেতিয়া হাঁহৰ পৰা অলপমান তেল এৰা যেন লাগিব, তেতিয়া মই গৰম মছলাখিনি আৰু ওপৰত দি দিম আৰু অলপমান লৰাই দিম এনেকৈ। এনেদৰে ভালদৰে লৰাই হোৱাৰ পাছতেই মই ইয়াতে যি দাংবডি কাটি থৈছিলোঁ, সৰু টুকুৰা টুকুৰিকৈ কাটি থৈছিলোঁ, সেই দাংবডিখিনি দি দিম ইয়াত। দিয়াৰ পাছত আকৌ অলপ ভালদৰে ইয়াক লৰাই দিব লাগিব। মই লৰাই লওঁ। হাঁহৰ লগত দাংবডি এইভাগ কেনেকুৱা হয় নাজানো, কিন্তু মাহঁতক খোৱাৰ পাছত মাহঁতেতো ভয়ে খাইছিল, আৰে ল'ৰা কি বনাই আছা, মোক গালিও পাৰিছিল, এতিয়া হাঁহৰ লগত মাংসকণ বেয়া কৰিব আহিছ। কিন্তু মই ভাবিলোঁ কিবা নতুন এটা কৰি চাওঁ, গতিকে ভাজি আছোঁ। আৰু এনেকৈ অলপ ভজাৰ পাছতেই এইখিনিক আমি এতিয়া অলপমান ঢাকন লগাই দিব লাগিব, যাতে মাংসখিনি সিজি উঠে। কাৰণ মই ইয়াত পানীৰ ব্যৱহাৰ একেবাৰে নকৰোঁ। আৰু আপোনালোকে যদি ট্ৰাই কৰে পানী ব্যৱহাৰ নকৰিব, তেতিয়া সোৱাদটো বেলেগ হৈ যায়। ইয়াৰ পাছতে মই একদম টুকুৰা টুকুৰিকৈ আলু কাটি থৈছিলোঁ, একদম পাতলাকৈ কাটিছিলোঁ। পাতলাকৈ কটা আলুখিনি দি ইয়াকে ঢাকি দিলোঁ। প্ৰায় 5 মিনিটমানৰ পাছত এইখিনিক আকৌ উলিয়াই মই এইখিনি ভালদৰে লৰাই দিলোঁ। লৰাৰ পাছত ইয়াক আকৌ মই ঢাকি দিম এতিয়া, যাতে ভালদৰে আলুখিনি সিজে আৰু বিনছখিনিও সিজে। এতিয়া মই মাংসখিনি ঢাকি দিম, প্ৰায় 10-15 মিনিটৰ বাবে ঢাকি দিম। চব ইমান ধুনীয়া কালাৰ এটা আহিছে। এতিয়া চব এটা সেউজীয়া ধৰণৰ কালাৰ আহিছে। মই মাংসখিনি বহুত বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু বহুতেই টেষ্টি হ'ল। মাহঁতেও কৈ গৈছে যে বহুত ধুনীয়া হাঁহৰ মাংস বনালি, আৰু প্ৰথমবাৰৰ বাবে খাইছোঁ যিহেতু দাংবডিৰ লগত, বহুতে টেষ্টি হ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কমেণ্ট এটা কৰি জনাই দিব প্লিজ।